বৰষুণৰ বতৰ তো বাহিৰলৈ অলপ ওলাই আহিলোঁ তো মোৰ লগতে আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ নে কি তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি আপোনালোকৰ মাজলৈ এটি ধুনীয়া ভিডিঅ' লৈ আহিছোঁ তো বিশেষ একো ভিডিঅ'টো নাই কিন্তু মানে চাই যাওক আৰু এইখনেই হ'ল আমাৰ ঘৰৰ ওচৰৰ দোকান তো ইয়াতে আমি আগতে লকডাউন নহওঁতে আমি সদায় আড্ডা মাৰিছিলোঁ সন্ধিয়া তো এতিয়া আড্ডা মাৰিব নোৱাৰে দোকান চোকান বন্ধ হৈ আছে তো ব'লক এইটো এটা স্পেচিয়েল ব্লগ নহয় তো এইটো এটা ডেইলি ব্লগ হয় তো এতিয়া আমাৰ গাঁৱৰ কিছুমান ভাল ভাল জেগা আপোনালোকক দেখাই যাওঁ তো মোৰ লগতে আপোনালোকক ব'লক মই এতিয়া গৈ আছোঁ মোৰ লগৰ এটা ঘৰলৈ তো তাৰ ঘৰত গৈ পেলাই চাওঁ সি মোৰ লগত এটা জেগালৈ যাম বুলি ভাবিছোঁ দুইটাই সি মোৰ লগত যায় নে নাযায় তো ব'লক তাৰ ঘৰত গৈ সোমাই চাই লওঁ সি মোৰ লগত যায় নে নাযায় এইমাত্ৰ মই ছাবস্ক্ৰাইবাৰজনক মই এতিয়া লগ পালোঁ তো ভাল লাগিলে এনেকৈ বাটত মই ব্লগ বনাই গৈ থাকোঁতে মোক মাতিলে এনেকৈ সকলোৱে যাতে মই এনেকৈ মৰম দিয়ে আৰু যাতে বাটত দেখিলেও সকলোৱে যে মাতে সকলো ওচৰলৈকে যাম যোনে যোনে মাতে তো ব'লক আমাৰ জেগাটোলৈ এতিয়া নেক্সট এইবিলাক দেখিছে নাই ৰাস্তাত মানুহে গৰু এৰাল দিছে বাৰীত গৰু এৰাল দিব লাগে তো ৰাস্তাত গৰু এৰাল দিলে কি হয় গম পাইছা নাই গাড়ী ঘোঁৰা আহিলেতো খুন্দা মাৰিলে এতিয়া গাড়ী ড্ৰাইভাৰটোৱে দুখ হ'ব ন তো ঘৰত গৰু দিব ৰাস্তাত গৰু নিদিব এতিয়া আমি আহি পাইছোঁ গিহালিৰ নুনি গছৰ পলু ফাৰ্ম এখন দেখিছে খুবেই বহুত ডাঙৰ পলু ফাৰ্ম তো অলপ দূৰ আছে আৰু শিৱথান পাবলৈ তো গৈ আছোঁ ব'লক বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছোঁ গুণগুণনি এতিয়া আহি পালোঁ আমি শিৱ মন্দিৰ গেটখন হয় তো শিৱ মন্দিৰটো অলপ দেখাই দিছোঁ চাওক এইটোৱে আমাৰ ঐতিহাসিক শিৱ মন্দিৰ তো ইয়াৰ কাষত এইটো এটা ৰাস্তা ঘাটটো চাওক কেনেকুৱা বেয়া এইফালে কাষতে নদী কৰা পানী আহিলে তো আপোনাৰ একদম ঢল আহিলে ৰাস্তা ঘাট একদম বেয়া কৰি দিব বেছিকৈ আহিলে বৰষুণৰ বতৰ ওলাই আহিছিলোঁ কিন্তু হয়তো বৰষুণ নিদিলে খুবেই বেছি ভাল হ'ব তো বৰষুণ দিলেতো বহুত ভিজিম আৰু এয়া দেখিছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা দোকানবোৰ পৰা ফুল বন্ধ দিছে পৰা লকডাউন চলি আছে ন পৰা ফুল পাৱাৰ দিছে পুলিচৰ কাৰণে এখন দোকানো খুলিব দিয়া নাই গেলামালৰ দোকান এখনো খুলিব দিয়া নাই তো আমি আধি আহি পাইছোঁহি আমাৰ ডেষ্টিনেশ্যন তো আৰু বেছি দূৰ নাই তো ভিডিঅ'টো চাই যাওক ইমানখিনিলৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তো ভাইকে লিয়ে এক লাইকটো বান্ধা হে থৈ আহি থাকোঁতে আমাৰ ৰাস্তাতে বৰষুণ দিলেতো বৰষুণে পালে অলপ ভিজিলোঁ তো দোকানতে অলপ ৰখি দিছোঁ তো বৰষুণটো এৰিলে আমি আৰু আমাৰ ডেষ্টিনেশ্যনটোলৈ যাম তো ভিউটো চাওক না কি মজা লাগিছে একদম বৰষুণ পৰি আছে এইফালে একদম তো এইটো ৰাস্তা দেখিছে কিমান বেয়াটো সাধাৰণ চাইকেল এখন আহিবলৈ বহুত অসুবিধা মানুহ পৰি ধৰি আহিবলগীয়া হয় বাইক গাড়ীটো দূৰৰ কথা নকওঁৱে বাৰু তো চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যাতে আমাৰ শিৱথানৰ ৰাস্তাটো যাতে অলপ ভাল কৰি দিয়ে আৰু তো এতিয়া আমি আহি পাইছোঁ বৰ্তমান চাপৰি
তো ইয়াৰ চাপৰিত পানী অলৰেডি পানী হৈছেই, তো বানপানী হ'ব বেছি দিন নাই আৰু পানী ওপৰলৈকে উঠিব আৰু। তো ইয়াৰ ৰাস্তাটো চাওক কিমান বেয়া। ইয়াৰ কাষতে আহিছে এখন বাগান, তো ইয়াত ধুনীয়াকৈ কুঁহুপাত ওলাইছে আৰু। আমাৰ আপাৰ আছামৰ ফালে বাগান খুবেই বেছি, প্ৰত্যেকৰ ঘৰে ঘৰেইতো বাগান বুলি ক'ব পাৰি। ভিউটো চাওক না, বৰষুণ বতৰ যদিও কি মজা আহিছে, একদম সেউজীয়া একদম। ভিডিঅ'টো বিশেষ একো নাই, আমাৰ গাঁৱৰ পৰিৱেশ দেখালোঁ অকল, আৰু ভিডিঅ'টো একদম নৰ্মেল বনাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।